ৰাইজসকল আজি এটা বহুত দুখৰ খবৰ মোৰ কাণত পৰিল আৰু আজি মোৰ ভিডিঅ'টো কৰাৰ এইটোৱে উদ্দেশ্য যে এই দুখৰ খবৰটো আপোনালোক সকলোকে মই জনাওঁ। তো এই দুখৰ খবৰটো জানিবৰ বাবে আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। অসমীয়া জগতৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ আজি ইহলীলা সম্বৰণ ঘটিল। চেন্নাইৰ এখন হস্পিটেলত মৃত্যু হ'ল এই জনপ্ৰিয় অভিনেতাগৰাকীৰ। দীৰ্ঘদিন ধৰি চিকিৎসা হৈ আছিল এই অভিনেতাগৰাকীৰ। কেইবাখনো ধাৰাবাহিকত আৰু কেইবাটাও অসমীয়া গানত অভিনয় কৰিছিল অভিনেতা কিশোৰ দাসে। কিশোৰ দাসৰ দাদা তুমি দুষ্ট বৰ নামৰ ছবিখনে শেহতীয়াকৈ মুক্তি লাভ কৰিছিল। যুৱ প্ৰজন্মৰ মাজত বহুত জনপ্ৰিয় আছিল এই অভিনেতাগৰাকী। ফেব্ৰুৱাৰী মাহৰ পৰাই অসুস্থ হৈ আছিল কিশোৰ দাস। গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত চিকিৎসা গ্ৰহণ কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে তেওঁক মুম্বাইলৈ লৈ গৈছিল। মুম্বাইৰ হস্পিটেলত চিকিৎসা কৰি কিছু সুস্থ হৈ উভতি আহিছিল এই অভিনেতাগৰাকী। কিন্তু হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত চেন্নাইলৈ নিয়া হৈছিল কিশোৰ দাসক আৰু চেন্নাইৰ হস্পিটেলতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল এই অভিনেতাগৰাকী। কিশোৰ দাসৰ অকাল মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে। আজি ৰাতিপুৱা 3:18 চেন্নাইৰ এখন হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিলে এই জনপ্ৰিয় অভিনেতা কিশোৰ দাসে। অসমীয়া জগতৰ গায়ক, অভিনেতা, শিল্পী আদি আগবাঢ়ি আহিছিল এই জনপ্ৰিয় অভিনেতা কিশোৰ দাসক সহায় কৰিবলৈ। শেহতীয়া খবৰ অনুসৰি কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ লগতে অভিনেতাগৰাকী ক'ভিড ৰোগতো আক্ৰান্ত আছিল। ক'ভিড ৰোগত আক্ৰান্ত হোৱাৰ লগতে দুৰ্বল হৈ পৰিছিল এই অভিনেতাগৰাকী আৰু শেষত চেন্নাইৰ এখন হস্পিটেলত এই অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। ৰাইজসকল, সকলোৱে এই জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। এতিয়া ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ।